সঁচাকৈ আমি BTDত আজি চৰকাৰ এখন আছে, BPৰ চৰকাৰ। আমাৰ যিটো সমস্যা, এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চৰকাৰৰ লগত আলোচনা কৰিবই লাগিব। আজি যি সমস্যা, এই সমস্যাবিলাক সমাধান কোনে কৰে? চৰকাৰেহে কৰে। সেইকাৰণে BPৰ লগৰ BTC চৰকাৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰ ডাঙৰ লগতো আমি এটা বিশ্বাসত লৈছোঁ। অসম চৰকাৰৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতো আমি আলোচনা কৰিছোঁ, বিশ্বাসত লৈছোঁ। কাৰণ সমস্যাবিলাক চৰকাৰৰ দ্বাৰাহে এইটো স্থাপন হয় আৰু চৰকাৰৰ দ্বাৰাহে সমাধান হয়। ঠিক তেনেধৰণৰ আমি ভাৰত চৰকাৰৰ যিজন হোম মিনিষ্টাৰ তেখেতকো আমি তেখেতসকলৰ জৰিয়তে আমি বাৰ্তালাপ আমি পঠাই দিলোঁ যে অসমত NDFB প্ৰগ্ৰেছিভৰ যি ধীৰেন বড়োৰ যিটো নেকি গ্ৰুপ, সেইটো আলাপ আলোচনাৰ কাৰণে আগবাঢ়ি আহিছে আৰু আলাপ আলোচনাৰ দ্বাৰাই গোটেই সমস্যাৰ সমাধান ওলাই, সেইটো আমি বিশ্বাস কৰি লৈছোঁ। আৰু সেই কথা বাৰ্তা আমি ভাৰত চৰকাৰলৈকেও আমি জনাই দিলোঁ। আমি তেখেতসকলক অনতি পলমে ভাৰতৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াৰ লগতো আমাৰ আলোচনাটো হ'ব, তেখেতে আমাক জনাই থৈ গৈছে আৰু আমি বিশ্বাস কৰোঁ আলাপ আলোচনাৰ দ্বাৰা আমাৰ বড়োসকলৰ যি ৰাজনৈতিক সমস্যা সমাধান হ'ব বুলি মই বিশ্বাস কৰিছোঁ। আৰু BPFে আপোনালোকৰ সমস্যা সমাধান কৰিব বুলি আশ্বাস দিছে, তাতে সেই স্বাৰ্থত আপোনালোকে BPFসকল নিৰ্বাচনত সমৰ্থন কৰিব নেকি? আচলতে যিকোনো কামত আমি যদি বিশ্বাসত নলওঁ, আমি যদি মনে প্ৰাণে আমি যদি বিশ্বাসত লৈ পেলাই কাম যদি নকৰোঁ, কোনো ধৰণৰ সমস্যা নহয়। আজি BPFে যদি আমাক সহায় কৰিব বিচাৰে, তেনেহ'লে আগন্তুক দিনবিলাকত যি সমস্যা আছে, ইলেকশ্যনেই হওক বা তেনেকৈ যিকোনো ধৰণৰ সমস্যাবিলাক আমি একেলগে আলাপ আলোচনাৰ কৰি পেলাই আমি সমাধানৰ পথ আমি ওলাই ল'ম। কালি ইউজি ব্ৰহ্মাই এটা কথা কৈছে কি কোনোপধ্যে BPFৰ লগত মিতিৰে নহ'ব, এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? UPPL ৰাজনৈতিক এটা সংগঠন, UPPLৰ নিজাববীয়াকৈ সংবিধান আছে, তেখেতসকলৰ উদ্দেশ্য আছে। ৰাজনৈতিক সংগঠন UPPLৰ লগত বৰ্তমান আমাৰ লগত কোনো সম্বন্ধ নাই। তেখেতসকলৰ যি পলিচি ষ্ট্ৰেটেজি তেখেতসকলৰ নিজাববীয়াকৈ তেখেতলোকে কি কয় বা কি ক'ব বিচাৰিছে, আমাৰ কোনো সমস্যা নাই। তাত হাগ্ৰামা মহিলাৰ তুমি কৈছা যে যিহেতু NDFBৰ 3-4টা ফেকশ্যন আছে, গতিকে পৃথক বড়ো ৰিজাৰ্ভ সংগঠন ৰকম আহিব নোৱাৰে, এই ক্ষেত্ৰত আপোনালোকৰ কি হ'ব? আমি চৰকাৰৰ লগত আমাৰ যিটো নেকি চাৰ্টাৰ অফ ডিমাণ্ড আমি ইতিমধ্যে তেখেতসকলক আমি দিছোঁ। ইয়াৰ ওপৰতে আলোচনাটো হৈ আছে। আজি বাটত আমি আলাপ আলোচনাৰ কৰাৰ যোগেদি কিমান লেখি আমি আজি আগবাঢ়ি যাব পাৰোঁ, সেইটোৰ লগত কথা হ'ব। আমাৰ যিটো নেকি চাৰ্টাৰ অফ ডিমাণ্ড যিটো আমি লিপিবদ্ধ কৰিছোঁ, সেইটো সাংবিধানিক আজি সুকীয়া ৰাইজৰ ডিমাণ্ড কৰাৰ পোৱাৰ যিটো যোগ্যতা বড়োসকলৰ আছে আৰু ইয়াৰ ওপৰতো আমি আলোচনাটো কৰা হ'ল। সেইকাৰণে বৰ্তমান সুকীয়া ৰাইজ ভাৰত চৰকাৰে আমাক দিব না নিদিব, ইয়াৰ ওপৰত তেখেতসকলে কোনো মুখ খোলা নাই। কিন্তু আমাৰ সাংগঠনিক হিচাপে চাৰ্টাৰ অফ ডিমাণ্ডত স্পষ্টভাৱে আমি লিখিছোঁ যে সুকীয়া বড়ো ৰাজ্য আমি সংবিধানৰ গণ্ডিৰ ভিতৰত হ'ব লাগে, আমি ডিমাণ্ড কৰিছোঁ। আপোনালোকৰ যিটো গোবিন্দ বসুমতাৰীৰ লগত ফেকশ্যনটো কিহৰ কাৰণে? বৰ্তমানৰ যিটো নেকি NDFB আজি দুভাগত স্পষ্টভাৱে বিভক্ত হৈছে।
মই NDB সংগঠনত 11 বছৰ ধৰি প্ৰেছিডেণ্ট হৈ আহিছিলোঁ। তেখেতসকলে কি কাৰণত NDBৰ সভাপতি ধীৰেন বড়ো আৰু ফেলাও মোছাহাৰীক কিয় বৰখাস্ত কৰিলে, ইয়াৰ কাৰণ আমি তেখেতসকলক সুধি আছোঁ। তেখেতসকলে স্পষ্টভাৱে ক'ব বিচাৰে যে NDBৰ সভাপতি ধীৰেন বড়োৱে সাংগঠনিক দিশত সাংগঠনক মানে স্প্লিট কৰাৰ যিটো নেকি ষড়যন্ত্ৰ, সেইটোৰ কাৰণে বৰখাস্ত কৰা হ'ল, সেইটো তেখেতসকলে ক'ব বিচাৰে। NDB সংগঠনত সভাপতি হৈ পেলাই এনিমি ফ্ৰেকশ্যনৰ লগত মিলা প্ৰীতি কৰি পেলাই সংগঠনৰ বিৰোধী কাম কৰা বুলি তেখেতসকলে ক'ব বিচাৰে। কিন্তু আজি মই সুধিব বিচাৰিছোঁ, আজি NDBয়ে কোন এনিমি গোটৰ লগত এনিমি কেম্পত গৈ পেলাই, কোনটো এনিমি কেম্প সেইটো আমি নাজানো, সেইটো আমি ক'ব নোৱাৰোঁ। আমি ভাবিছোঁ এনিমি কেম্প বুলি কোৱাত আমি ধাৰণা কৰিছোঁ আজি হাগ্ৰামা মহিলাৰী যিটো নেকি চৰকাৰ মুৰব্বী হাগ্ৰামা মহিলাৰ লগত আলোচনা কৰাৰ কাৰণে যদি এনিমি ফ্ৰেকশ্যনৰ লগত মিলিত হৈ পেলাই কাম কৰিছে বুলি যদি ভাবিছে, তেতিয়াহ'লে সেইটো বিৰাট মানে ডাঙৰ ভুল। আজি নিজে NDB সংগঠনৰ মুৰব্বী প্ৰেছিডেণ্ট হৈ পেলাই নিজৰ সংগঠনটো স্প্লিট কৰিবৰ কাৰণে যি কনস্পিৰেচি কৰিছে বুলি তেখেতসকলে কৈছে, সেইটো অযুক্তিকৰ, সেইটো এই ধাৰণা তেখেতসকলৰ ভুল হৈছে বুলি মই ভাবিছোঁ। সেইকাৰণে তেখেতসকলে আচলতে মই সুধিব বিচাৰিছোঁ কি কাৰণত তেখেতসকলে মোক এক্সপেল কৰিছোঁ, সেইটো ৰাইজক জনাব লাগিব, মোক জনাব লাগিব। আমি বহু ধৰণৰ আমি চাইছোঁ, আমি বিশ্লেষণ কৰিছোঁ। এই সংগ্ৰাম আচলতে সঁচাকৈ সুকীয়া বড়ো ৰাজ্য গঠন কৰাৰ কাৰণে হয় নেকি? আমি ষ্টাডি কৰি পালোঁ যে এই সংগ্ৰাম, তেখেতসকলৰ যিটো সংগ্ৰাম, এই সংগ্ৰাম অকল সেইটো ইলেকশ্যন কেন্দ্ৰিক, ৰাজনৈতিক কেন্দ্ৰিক। সেইকাৰণে আমি এতিয়া বুজিবলৈ পালোঁ এই সংগ্ৰাম অকল ইলেকশ্যন কেন্দ্ৰিক বুলি ভাবি আছোঁ। যেতিয়া ইলেকশ্যন আহিব তেতিয়া তেখেতসকলে ইলেকশ্যনৰ কাৰণে বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে, আন্দোলন কৰিবৰ কাৰণে তেখেতসকলে সিদ্ধান্ত লয়। আজি BTC ইলেকশ্যন আহি আছে 2020 চনত। এতিয়া আমি দেখা পালোঁ আকৌ বহু ধৰণৰ সংগ্ৰাম তেখেতসকলে ডিক্লেয়াৰ কৰিবলৈ হাতত ল'লে। আমি যি পাইছোঁ, যি আমি বিশ্লেষণ কৰিছোঁ, এই সংগ্ৰাম অকল ইলেকশ্যন কেন্দ্ৰিক বুলি মই ভাবোঁ।